नमस्कार बंधुসকল কি খবৰ ভালে নে তো আজি আকৌ এবাৰ স্বাগতম জনালো আমাৰ এটা নতুন ভিডিঅ' লে সো আজি আমাৰ গুৰুং ভাইয়ে এবাসি বুলি তো গানৰ কভাৰ ভিডিঅ' শুট কৰি আছে তো তাতে যাও আৰু চাও তাহাতৰ পৰিবেশ কেনেকুৱা অলপমান তাৰে পৰিবেশ আপোনালোকক দেখাম নাকি তাতে লাগ পাম আৰু 1 মিনিট পাছত তো কথাটো হল কি এতিয়া চাবাইলে ওলাবাই খুজিছিলো তাতে এতিয়া সবাই পানীয়ে আক্ৰমণ কৰি দিলে এতিয়া চাও কিমান দেৰি লাগি পানী পৰে তাৰ পিছত লাহেকে ওলাই যাম হয় নহয় হয় 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 সো গাইস ভগৱানে অলপমান সহায় কৰিল আৰু এতিয়া পানীটো ৰখিল এতিয়া মিহিকি ৰ'দো দি আছে তো এতিয়া গাড়ীখন আমাৰ ৰূপম ভাইয়ে ওলাই আছে আমি যাও কিহত বোলে ৰংজুলিতে শ্বুটিং কৰি আছে অলপমান চাও যাই কিনে অলপমান কেনেকা তাহাঁতৰ শ্বুটিং হৈ আছে নাকি জলদি So guys, আমি এতিয়া আহি পালো তো গাইস আহি পালো ছোৱালী বিলাকৰ ইমান ভাল ভাল এই গুৰুং ভাই আপুনি কিবা ক'ব নেকি তো গাইস আমি আহি পালো এতিয়া লোকেশনলৈ চাই থাকক আগত আপোনালোকে দেখিব পাৰে কেমেৰামেন কেমেৰা সেট কৰি আছে আৰু ইপিনে চাব পৰা যে ইহঁতে শ্বুটিং কৰি আছে এই বন্ধুসকল এতিয়া শ্বুটিঙৰ মাজতে এতিয়া পানী পৰিব আৰু আৰম্ভ হ'ব আৰু তো চবে দাউৰা ষ্টাৰ্ট কৰিছে আহক আমিও যাওঁ এইবাৰ বৰ্তমান তো ঠিকছে বৰষুণ মাৰি আছে আমি ছাতাত যাম অলপমান 1 ঘণ্টা পাছত So guys, দেখাটো পাইছে চাগে এফালে শ্বুটিং চলি আছে জ্যোতিৰ্ময় যে গুৰুঙৰ আৰু শ্বুটিংটো চাগে শেষ হ'ব আৰু টাইমো বহুত গেল দুপৰীয়াও হ'ল ভাতো খাব লাগে নিহাল ভাই কি খবৰ একদম ফাটাফাটি গৰম গাইস এতিয়া আমাৰ লাষ্ট শ্বুটিং হৈ আছে শুরু হৈ আছে খাব পৰা
তো গাইছ আমি এতিয়া ৰংগলীত আহি পালোঁ খোজকাঢ়ি আছোঁ মানে কৰোণাৰ টাইমটো এটাৰ কাৰণে অলপ মানুহ কম হৈ আছে ইয়াত আজি এজন ডেন্সাৰক শ্বুটিঙৰ বিষয়ে কিবা কিনি সুধিম ঐ ছোৱালী আজি শ্বুটিংটো কৰি কেনে লাগিল বহুত ভালে লাগিল মানে ফটোটো ঠিকে আছিল আৰু আমাৰ শ্বুটিং কৰাৰ কিবা এটা অলপ ভালে লাগছে দিয়ক চ' গাইছ আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া আমি ঘৰলৈ যাওঁ বাই নেক্সট ভিডিঅ'ত লগ পাম